with another great video. আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সকলোৰে বাবে আজি এটা বহুত ডাঙৰ ভাল খবৰ লৈ আহিছো। এটা বহুত ইম্পৰ্টেন্ট আপডেট যিসকল ক্যান্ডিডেটে অসম আৰক্ষীৰ বাবে অপেক্ষাত আছে যদি বাচ্চাই আছে নতুন পদ কেতিয়া আহিব বুলি তেন্তে আপোনালোকৰ বাবে আছে এক বহুত ইম্পৰ্টেন্ট আপডেট। তাতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ সিএম ছাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এই সকলো আপডেট আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছো। সো সকলোৱে এই ভিডিঅ'টো চাই থাকিব। আৰু যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমতে আমি সিএম ছাৰে কোৱা ভিডিঅ'টো চাই লওঁ, তাৰ পাছত আমি কথাখিনি ডিসকাস কৰিম। আজি আমাৰ কেবিনেটত অসম পুলিচৰ যেটো 102 বুলি আপোনালোকে ফোন নাম্বাৰ দেখিছে 112 এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমীত। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শিফটত হ'ব, 200খন গাড়ী লাগিব, আমাক সফটৱেৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব। সিএম ছাৰে কোৱা কথাখিনি হয়তো আপোনালোকে শুনিলে। এটা কল চেণ্টাৰ থাকিব, কল চেণ্টাৰ প্ৰতিষ্ঠা হ'ব লাচিত বৰফুকন পুলিচ একাডেমীত। দেৰগাঁৱত ইয়াৰ কল চেণ্টাৰ প্ৰতিষ্ঠা হ'ব আৰু কল চেণ্টাৰৰ বাবে কণ্ট্ৰোল ৰুমৰ বাবে 200 গৰাকী যুৱক যুৱতী লাগিব বুলি কৈছে। 24 ঘণ্টাই তাত আপোনাৰ কল চেণ্টাৰ কণ্ট্ৰোল ৰুমত মানুহ থাকিব আৰু 200খন গাড়ী লাগিব আৰু লগতে 200খন গাড়ী লাগিব আৰু লগতে গাড়ীসমূহ চলাবৰ বাবে 1000 জন ড্ৰাইভাৰ লাগিব। হয়তো ইয়াৰ বহুত নতুন ভেকেন্সি হোৱাৰ সম্ভাৱনা আছে। 1000 জন হয়তো আপোনালোকৰ ড্ৰাইভাৰ লাগিব, লগতে কল চেণ্টাৰ আৰু কল চেণ্টাৰ কণ্ট্ৰোল ৰুমৰ বাবে 200 গৰাকী যুৱক যুৱতী লাগিব। হয়তো নতুন ভেকেন্সি হোৱাৰ খুব চান্স আছে আৰু এইটো এটা ভাল প্ৰচেছ, ভাল সিদ্ধান্ত লৈছে আমাৰ অসম চৰকাৰে। যিহেতু অসমত বহুত দুৰ্ঘটনাসমূহ হৈ থাকে আৰু বহুতো ঘটনাবিলাক হৈ থাকে, তাৰ বাবে এই সহায়কালীন ব্যৱস্থা বহুত ভাল হ'ব বুলি ভাবোঁ। আৰু হয়তো অসমত ড্ৰাইভাৰ ভেকেন্সি হয়তো আৰু নতুন ভেকেন্সি হোৱাৰ সম্ভাৱনা আছে। তাৰ বাবে হয়তো নতুন 1000 জন ড্ৰাইভাৰ লাগিব আৰু লগতে কল চেণ্টাৰত থাকিব লাগিব অন্যভাৱে 200 যুৱক যুৱতী লাগিব। হয়তো আগৰ যি ভেকেন্সি আছিল সেইটো ফিল আপ হৈ গ'ল। এই প্ৰকল্প যেতিয়া প্ৰতিষ্ঠা হ'ব তাৰ বাবে ড্ৰাইভাৰজন লাগিবই। যুৱক যুৱতীৰ বাবে তাৰ হাই কোৱালিফিকেশ্যন লাগিব আৰু ড্ৰাইভাৰৰ বাবে ড্ৰাইভিং লাইচেন্স লাগিব। যদি কিবা নতুন আপডেট আছে আপোনালোকক মই জনাই দিম, ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্ট এটা কৰি জনাব আৰু মোৰ ভিডিঅ' চাই আপোনালোকৰ কিবা বেনিফিট হয় নে নহয় সেইটো কমেণ্ট কৰিব। ধন্যবাদ।